দেওবাৰ বুলি ঘৰৰ চোতালতে অকণমান কাম কৰি আছিলোঁ আৰু ঘৰৰ ভিতৰত যিটো হালা নকৈছোঁ আৰু কাণ্ড কাৰখানাবিলাক আপোনালোকে নিশ্চয় দেখিলে। এতিয়া অৰ্ডাৰটো নুশুনিলে আৰু হৈ গৈছে আৰু ঘৰ একেবাৰে কপাই দিব। আইচক্ৰীম মই এতিয়া ক'ৰ পৰা আনো, সেইটো কাৰণে ভাবিলোঁ ঘৰত থকা আম পান্না বটলটো দি মই তাহাঁতক আইচক্ৰীম বনাই দিওঁ। আম পান্না বটলটোত সকলোৱে মিক্স কৰা থাকে অলৰেডি, জাষ্ট পানী ঢালক আৰু ৰেডি হৈ যাব। এফালে ডাঙৰ পলিও ৰখি দিব পৰা নাই, কেতিয়া খাওঁহে কৰি আছে, সেইটো কাৰণে আৰু চিতাকো উলিয়াই দিলোঁ এটা। দেখিবলৈ কিন্তু বিৰাটেই ধুনীয়া হৈছে। কেনেকুৱা পোৱালি? যেনে তেনে আৰু মনে মনে কৰালোঁ। পোৱালিবোৰক বুজোৱা সাধাৰণ কাম নহয়, কিন্তু যি হওক এতিয়া বনাইছোৱেই যেতিয়া মই ট্ৰাই নকৰিলে হ'ব। আৰু আপোনালোককোতো জনাবলৈ আছে, এবাৰ তাইৰ লগত চেষ্ট কৰি আৰু ট্ৰাই কৰি চাওঁ। বিৰাটেই মজা হৈছে। আপোনালোকে এই ধৰণৰ আইচক্ৰীম কোনে কোনে বনাই কিনে খায় এবাৰ কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, বাই বাই।